নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ঘৰত অকলে আছোঁ মানে বেটা মানুহক এতিয়া ধুনীয়াকৈ শুৱাই ল'লোঁ। আৰু শুৱাই পিনি এতিয়া যি কাম কৰিব লগা আছে কৰি লওঁ। আৰু এইফালে চাওক, এইফালে এইটো এতিয়া ধুনীয়াকৈ শুৱাই লৈছোঁ। আৰু ইমান যে গৰম উঠে, কেলৈ জানো গৰম উঠে একেবাৰে মানে বুজি নাপাওঁ। বহুত গৰম উঠে, আমাৰে ঠাণ্ডা লাগি থাকে কিন্তু তাৰ বহুত গৰম উঠে, একদম মানে ঘামুৰি থাকে। আৰু এইফালে এতিয়া শুই গ'ল, সেইটো কাৰণে কম্বলখন দি দিছোঁ, নহ'লে একদম কম্বলখন গুৰিয়াই পেলাই দিয়ে। আৰু এতিয়া ইয়াক ধুনীয়াকৈ শুৱাই ল'লোঁ। এতিয়া মোৰ কৰিবলগীয়া কামখিনি কৰি লওঁ। এতিয়া পাকঘৰত যাওঁ। পাকঘৰত মানুহজনে আনি থৈছে মাছৰ কণী আৰু মাছ আনি থৈছে। ৰাতিপুৱা খালোঁ অৱশ্যে, আৰু অকণমান আছে থৈ দিছোঁ। তাৰপিছতে আৰু মাছৰ কণী আছে। এতিয়া তাকে পাকঘৰত গৈ বনাই লওঁ আৰু আপোনালোকে চাই থাকিব। আৰু পাকঘৰত যোৱাৰ আগতে মই কিবা বস্তু এটা বনাই থৈছোঁ আৰু আপোনালোকক দেখাই আছোঁ। কি বস্তু আপোনালোকে এতিয়া দেখিব, চাব দেই, মই আপোনালোকক দেখাই আছোঁ। এইখন আৰু এইখন টুল এখন বনাই থৈছোঁ, এইফালে চাওক। আৰু এইফালে ফুটা এটা ওলাই আছে, এই ফুটাটো বন্ধ কৰি দিব লাগিব। আৰু এইফালে ধুনীয়াকৈ এখন শুকাবলৈ দি আছোঁ দেই। কেনেকুৱা লাগিছে ক'ব। এতিয়া আকৌ আছে এইফালে বেটা মানুহৰ কাপোৰখিনি থৈ দিছোঁ। আৰু এইখিনি আৰু ইমান যে কাপোৰ ওলাই নহয়, একদম পেণ্ট পিন্ধাই থ'ব ন, একদম পাচাব কৰি দিয়ে। একদম 5 মিনিটে পাচাব কৰি থাকে। আৰু যিহেতু আজি ইমান ঠাণ্ডা, সেইটো কাৰণে তাই 5 মিনিটৰ মূৰে পাচাব কৰিছে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া এইখিনি দি দিওঁ ইয়াতে। আৰু এইখিনি আছেই, এইখিনি ইয়াতে দি দিলোঁ। এতিয়া ৰ'দটো দিলে ধুনীয়াকৈ ধুই দিম। আৰু এতিয়া পাকঘৰলৈ যাওঁ। আৰু পাকঘৰত আছে মাছ আৰু কণী আছে, দেখাইছোঁ আপোনালোকক। এইফালে ফ্ৰিজটো খুলি দিছোঁ, ইয়াত ওপৰত আছে। এইফালে মাছৰ একদম জোল পৰি গৈছে চাওকচোন। এইফালে মাছখিনি থৈ দিছোঁ। আৰু ইয়াত আছে মাছৰ কণী, এইখিনি চাওক, মাছৰ কণী। এতিয়া ধুনীয়াকৈ বনাই খোৱাহে কথা আৰু এইখিনি। আৰু এইফালে মাছখিনি হালধি নিমখ ধুনীয়াকৈ সানি কৰি ল'লোঁ। আৰু এতিয়া বনোৱাহে কথা আৰু এইফালে চৌটো পাতি থৈছোঁ। এতিয়া চৌটো শুকাই গ'ল, এতিয়া তেল অকণমান দি দিব লাগিব। আৰু এইটো মিঠাতেলৰ বটল বহুত বেছি মই ভাল পাইছোঁ। আৰু এইকেইটা প্লাষ্টিকটো ইমান এটা ভাল নহয়, খাচ নহয়। আৰু ইয়াৰ প্লাষ্টিকটো মানে ডাঠ হয়, তেতিয়া মানে বহুত বেছিয়ে ভাল হয়। আৰু তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া ইয়াৰ পৰা হাতে মাছখিনি দি দিম চৰুত। কচ ৰৌ মিক্স আছে দেই, দুটা। আৰু মাছ ভাজিলে একদম সাৱধান, নহ'লে ইমান বেছি ভয় লাগে, একদম খাওঁ ফুটে, একদম ভয় লাগি যায়। সেইকাৰণে জুইটো কমাই ল'বলগীয়া হৈছে। আৰু এতিয়া ডিম বনাই আছোঁ। আৰু ভাতটো আছে, আৰু মাছটো পাতি দিলে হ'ব। আৰু ডাৱৰীয়া বতৰত জোল তোল কিবাকিবি দালি চালি খাবলৈ মন নাযায়, এনেকৈ ফ্ৰাই কৰিয়ে খাবলৈ মন যায়। এতিয়া চাম বেটা মানুহ অকণমান চাম, নহ'লে তাই ইফালে যাবগৈ। আৰু এতিয়া আঙুলি খাই শুই আছে ধুনীয়াকৈ। আঙুলিটো উঠাই দিলেও সাৰ পাই যাব নহয়, নহ'লে আকৌ ইফালে একো বনোৱা নহ'ব, কাম কৰা নহ'ব। আৰু মই যে টুল এখন বনাই থৈছোঁ, দেখাইছিলোঁ। আৰু এইখন টুলখন, আৰু এইখিনিতে পতি এটা ওলাই আছিলে, এইখিনিতে পতি এটা ওলাই আছিলে। এতিয়া মই কি কৰিছোঁ, শুকাবলৈ দিছোঁ। এইফালে বস্তা এখনৰ ওপৰত শুকাবলৈ দিছোঁ। আৰু ফাইনেল লুকটো দেখাম আৰু আপোনালোকক। আৰু এনেকৈ মানে এইফালে বান্ধি দিলোঁ, কাপোৰ এখনে বান্ধি দি পিনে তাতো মই লগাই দিছোঁ। আৰু এইফালে কালাৰ চালাৰ কৰিব লাগিব। আৰু হোৱাইট কালাৰটোৱে বেছি ভাল লাগে বাৰু। আৰু এইফালে ৰং লাগি আছে। আৰু এইফালে বনি আছে ধুনীয়াকৈ। কচ মাছটো ইমান নুফুটে, কিন্তু ৰূপচন্দাটো ক'বই নালাগে, ইমান যে ফুটে নহয়, একদম দিয়াৰ লগে লগে টাউকে ফুটি যায়। আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। আৰু যিহেতু মই অকলে আছোঁ, বেটা মানুহ আছে বাৰু, শুই আছে। আৰু দেখাবলগীয়া একো নাই, অকলেনো কি দেখাই থাকিম হয়। সেইটো কাৰণে আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি ইমানখিনিতে সামৰিছোঁ। আকৌ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।